Hey Rosti, welcome to Rahul Vlogs. তো আজি আপোনালোকক আজৰা এখন ঘূৰাম বুলি ভাবিছোঁ। তো আজৰাখন তো চাই থাকক, আজি আজৰা দেখুৱাম। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গৈ আছোঁ, তো কিমানখিনি দেখুৱাব পাৰোঁ তো চাই থাকিব আপোনালোকে। আৰু এই কৰি হৈছে গুৱাহাটীত যোৱা ৰাস্তাখন, তো দেখিছে আপোনালোকে। ইয়াতে আছে তিনিটা ৰাস্তা, তো যদি চিধাই যাওঁ পাম গুৱাহাটী, আৰু আহিব লাগিব ছাইডত দুটা ৰাস্তা দি। তো গ'লে মাজতো দি যাব লাগিব। মই বাৰু ছাইডতো দি যাম, মাজতো দি নাযাওঁ। হয়, তো সেই বিল্ডিংটো চাওক, মজা লাগিছে। তো চাই থাকক। আছে যদি মই লেফ্ট ছাইডে সোমাই পাই যাম এয়াৰপৰ্ট, আৰু ৰাইট ছাইডে সোমাই দিলে গুৱাহাটী যাম। তো এয়াৰপৰ্টখন অলপ আপোনালোকক দেখুৱাম। তো এয়াৰপৰ্টত কেনেকুৱা পৰিস্থিতি, কেনেকুৱা গাড়ী চাড়ী, তো অলপমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইটোৱে হৈছে চাৰিআলিটো। তো মই লেফ্ট ছাইডে সোমাই দিম। তো লেফ্ট ছাইডে সোমাই গ'লে পাম এয়াৰপৰ্ট, আৰু ৰাইট ছাইডে গুৱাহাটী যাব পাৰে। মই লেফ্ট ছাইডে সোমাই দিম। তো সোমালোঁ লেফ্ট ছাইডে, আৰু লেফ্ট ছাইডে দি গৈ আছোঁ এয়াৰপৰ্ট। আৰু ইয়াতে জুচ টুচ আছে, তো জুচ তো খাব পাৰে আপোনাৰ। আৰু এইটো হৈছে চিনেমা হল। তো চিনেমা হ'লে ইয়াতে দেখুৱায়। আৰু পাই গ'লোঁ, আগত আছে এয়াৰপৰ্ট গেট। তো এয়াৰপৰ্ট পাই গ'লোঁ, তো চাই থাকক। আৰু এইখনে হৈছে এয়াৰপৰ্ট গেট। তো এয়াৰপৰ্ট তো দেখিলে অভাৰ গাড়ী আছে, যদি ক'ৰবাত যাব লগা হয় ইয়াতে গাড়ী চাড়ী বুকিং কৰিব পাৰে। তো এইখনে এয়াৰপৰ্ট গেট, অলপ ভিতৰলৈ দেখুৱাইছোঁ। তো দেখা পালে আপোনালোকে এয়াৰপৰ্ট, এতিয়া গৈ আছোঁ। এয়াৰপৰ্টৰ পৰা ওলালোঁ, আৰু ইয়াতে কিবা মেলা চেলা হ'ব বোলে। তো পেণ্ডেল চেণ্ডেল বনাই আছে এয়াৰপৰ্টৰ কাষত। আৰু এইটো এটা চক আছে, এইটো দিও যাব পাৰে এয়াৰপৰ্টত। মই বাৰু চিধাই যাম, এয়াৰপৰ্টত নাযাওঁ, এতিয়া ঘৰত যাম। তো মই আহিছিলোঁ এইটো ৰাস্তা দি, তো এইটো ৰাস্তা দি নাযাওঁ বাৰু। তো অলপ আগৰ ৰাস্তাটো দি যাম, আৰু মই যাম এইটো ৰাস্তা দি সোমাই যাব লাগিব দলঙৰ তলেদি। তো পাৰ হৈ ল'লোঁ। তো এতিয়া এদিনকে যাওঁ।
বাই